আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ অসমৰ চুকে কোণে লুকাই থকা কিছু কণ কণ প্ৰতিভা থকা শিল্পী এতিয়াও লুকাই আছে তেওঁলোক ওলাই আহিব পৰা নাই মাত্ৰ এটা কাৰণতে তেওঁলোক আৰ্থিকভাৱে দুৰ্বল গতিকে আমি তেওঁলোকৰ বাবে এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিছোঁ আমি আহিছোঁ আজি এগৰাকী প্ৰতিভা থকা শিল্পীৰ ওচৰলৈ আপোনালোকে আমাৰ এই অনুষ্ঠানটি সম্পূৰ্ণকৈ চাই থাকক আৰু মোৰ লগত সহযোগ মোৰ বন্ধু ভাস্কৰ নমস্কাৰ ব'লক আমি কণমানিটোৰ ঘৰলৈ যাবলৈ চেষ্টা কৰোঁ প্ৰিয় দৰ্শকসকল আজি আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ আপোনালোকে চাই আছে আজি আমি এই প্ৰচেষ্টা হাতত লোৱাৰ এটাই উদ্দেশ্য অসমৰ চুকে কোণে লুকাই থকা কিছুমান কণ কণ ল'ৰা ছোৱালীৰ প্ৰতিভা এতিয়াও আমি উলিয়াই আনিবলৈ আগবাঢ়ি আহিব পৰা নাই কিন্তু এই প্ৰচেষ্টা হাতত লৈছোঁ সৰু প্ৰচেষ্টা কৰিছোঁ আমি আপোনালোকে চাই থাকক আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ঠিকে আছে দৰিদ্ৰতা হেঙাৰ কিন্তু আৰ্থিক দিনতাত ভুগিলেও যে এজন ল'ৰাই গান নাগাব বা তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে শাক পাচলি বেপাৰ কৰে বা হাজিৰা কৰে যে তেওঁৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে যে গান নাগাব কোনো কথা হ'ব নোৱাৰে গতিকে আমাৰ এই উদ্দেশ্য এয়াই যে তেওঁলোকক আমি এখন মঞ্চ দিয়াৰ বাবে চেষ্টা কৰিছোঁ আপোনালোকে চাই যাওক আমাৰ এই অনুষ্ঠান পোহৰ বিচাৰি যাওঁ আমাৰ জীৱনৰ প্ৰতিখন ঘৰত আৰ্থিক দিনতাত থকা পৰিয়াল বোধ কৰোঁ এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব এনেদৰে অসমৰ চুকে কোণে বহু প্ৰতিভা এতিয়াও লুকাই আছে তেওঁলোকক উলিয়াই আনিবৰ বাবে আমি এতিয়াও কঠিনতাত ভুগি আছোঁ কিন্তু আমি এটি সৰু প্ৰচেষ্টা লৈছোঁ এনেদৰে কিছু কণ কণ শিশুক উলিয়াই আনিবৰ বাবে আহক এই প্ৰতিভা থকা কিশোৰজনক বিষয়ে কিছু জানিবলৈ চেষ্টা কৰোঁ প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী হেমন্ত বৰা তুমি কোন শ্ৰেণীত পঢ়ি আছা সপ্তম শ্ৰেণীত তুমি কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ ভাওনা কৰি ভাল পাওঁ আৰু সেয়াই গান গাই ভাল পোৱা আমাক গান এটা শুনোৱাবানে অঁ গান এটা গাই দিয়া টুকুৰা টুকুৰে ভাঙিলা কলিজা নুবুজিলা মৰম মানে কি দুচকুৰে সপোন কিয় চিনিলা সঁচা মৰম নাছিলে যদি থুনুকাহিয়া মোৰ গছকি ফেনেকি যাবলৈ ওলালা সকলো পাহৰি বুকুতে বিৰহৰ গনি জ্বলাই মোৰ বুকুতে বিৰহৰ গনি মৰম কেনেকৈনো হবা তুমি আনৰে আপোন মইতো নোৱাৰিম পাহৰিব তোমাকেই যে শুন তোমাৰে ভাৱনাই জ্বলাই জ্বলাই মাৰিব তোমাৰ ছবিটিয়ে আমনি মোক কৰিব পাহৰিব নোৱাৰিম মই যোৱাৰ আগতে মোকো যাবা মাৰি থৈ মৰম যোৱাৰ আগতে মোকো যাবা মাৰি থৈ ধন্যবাদ খুব সুন্দৰ সঁচাকৈ এই কণ্ঠ আমি শলাগিবলগীয়া তুমি ক'ৰবাত গান শিকি আছা নেকি নাহিকা কিয় নাহিকা ঘৰৰ অৱস্থা ভাল নহয় আমাৰ তোমাৰ মা বা দেউতাই কি কৰে মায়ে দিন হাজিৰা কৰে দেউতা এজন সাধাৰণ পকা মিস্ত্ৰী ইয়াতকৈ আৰু হয়তো দুখৰ বিষয় একো হ'ব নোৱাৰে দেউতাকে পকা মিস্ত্ৰী কৰে আৰু মাকে দিন হাজিৰা কৰে
দুবেলা দুমুঠি ভাতৰ বাবে কিন্তু ল'ৰাৰ গান গাবলৈ হেঁপাহ ল'ৰাই গান গাবলৈ ইচ্ছা কৰে কিন্তু তথাপিও এখন গানৰ স্কুলত ল'ৰাক নামভৰ্তি কৰাৰ বাবে সামৰ্থ্য নাই আৰু তুমি নতুন প্ৰজন্মৰ যিখিনি গায়ক বা গায়িকা আছে তেওঁলোকৰ ভিতৰত কোনজনক বেছি ভাল পোৱা নীল আকাশ নীল আকাশ কিয় ভাল পোৱা তেওঁ তেওঁ ভালকৈ গান গায় আৰু বাকী সকলক ভাল পাওঁ ভাল পোৱা নীল আকাশৰ গান এটা গাই দিয়া তুমি তোমাৰ যিকণ মনত আছে সেইকণকে গোৱা তোমাক বিয়া দিবলৈ তোমাক বিয়া দিবলৈ অ মাজনী ঐ সাজি আছে ৰভাখন বিয়াৰে পাই বাতৰি অ মাজনী ঐ কান্দি আছে হিয়াখন চহৰীয়া দৰা হ'ব চাগে পাভ জোৰা দুখীয়া জীৱনৰ কপালৰ কি যে খেলা অ মাজনী ঐ জ্বলি জ্বলি আছো জীয়াই কিমান বেদনা লৰালি থেৰুৱা মুৰাই বেদনা যৌৱনত পাই তোমাক হেৰুৱাৰ যাতনা বিধিয়ে কি দিলে মোৰ সকলো কাহিলে ঈশ্বৰই মোকো তইনে দেউতা ঐ মৰি যাবলৈ দে মোকো জ্বলি যাবলৈ দে মই নোৱাৰো জাননে সঁচাই থাকিব কলে লিখাই নাই মোৰে কপালতে মোৰ ফুটাকৈ বুকুতে মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে মই বিচৰা মৰমবোৰ কিয় নিদিয়ে কোনোৱে ধন্যবাদ তুমি আৰু কি কি গীত গাই ভাল পোৱা ৰাভা সংগীত ৰাভা সংগীত গোৱা আৰু পেন্দা সংগীত উপেন্দ্ৰ সংগীত গাই ভাল পোৱা এটা আমাক শুনোৱাবানে গাই গোৱা ৰাভা সংগীত গাওঁ অঁ ঠিক আছে ফুল কুঁৱৰী ৰক্সুমিলৈ পলাই ভোমোৰা ফুল কুঁৱৰী ৰক্সুমিলৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰাই ফুল কুঁৱৰীৰ ৰক্সুমিলৈ পলাই ভোমোৰাই ধন্যবাদ দৰ্শকসকল মোক পৰহি আপোনাৰ ফোনযোগে মোক মোৰ লগৰ বন্ধু এজনে ফোন কৰিলে আৰু ক'লে এনেকুৱা প্ৰতিভা থকা ল'ৰা এটা আছে মোক মাতিলে মই আজি আহিলোঁ কিন্তু আহিয়ে মই আজি তেওঁৰ ঘৰত মাকো নাই দেউতাকো নাই দুবেলা দুসাঁজৰ বাবে দেউতাক গৈছে হাজিৰা কৰিবলৈ মাক গৈছে হাজিৰা কৰিবলৈ ইয়াতকৈ আৰু হয়তো দুখৰ বিষয় একো হ'ব নোৱাৰে মই আকৌ কৈছোঁ এতিয়াও কৈছোঁ যে ল'ৰাৰ গান গাবলৈ হেঁপাহ ল'ৰাই গান গাই ভাল পায় কিন্তু মাক দেউতাকে এখন গানৰ স্কুলত নাম লগাই দিবলৈ অসমৰ্থ কিয়নো আৰ্থিকভাৱে দুৰ্বল আমি তেওঁলোকৰ পৰিয়ালৰ খুৰীয়েক আছে আমি তেওঁক তেওঁৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম চাই থাকক আপোনালোকে আমাৰ এই প্ৰিয় দৰ্শকসকল আমি দুখিত আমি অকণমান আগত ইয়াক সুধিছিলোঁ যে তোমালোকৰ মা দেউতা ঘৰত আছেনে কিন্তু ই নাই বুলি ক'লে কাৰণ দুবেলা দুমুঠি ভাতৰ বাবে তেওঁলোক দিন হাজিৰা কৰিবলৈ গৈছে আমাৰ লগত তেওঁৰ পৰিয়ালৰ খুৰীয়েক উপস্থিত আছে আহক আমি তেওঁৰ পৰা
ইয়াৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি ইয়াক লৈ কি আশা কৰে? ইয়াক লৈ আমি বহুতে আশা কৰোঁ, কিন্তু আমাৰ পৰিয়ালটো বহুত দৰিদ্ৰ, সেইটো কাৰণে আমি তাক আগবঢ়াই নিব পৰা নাই। এতিয়া পইচা পাতি থকা হ'লে আমি ইয়াক এখন ভাল স্কুলত, গানৰ স্কুলত নামভৰ্তি কৰি দিলোঁহেঁতেন, কিন্তু পৰা নাই। দেউতাক দিন হাজিৰা কৰে, মাকে দিন হাজিৰা কৰে, দিন হাজিৰা নকৰিলে দুবেলা দুমুঠি খাবলৈ নহয়। এতিয়া তাক আগবঢ়াই দিবই পৰা নাই আমি। হয়, দুবেলা দুমুঠি খাবৰ বাবে হাহাকাৰ। মাক দেউতাক দুয়ো যায় দিন হাজিৰা কৰিবলৈ। আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ল'ৰাই গান গাবলৈ হেঁপাহ, ল'ৰাই গান গাই ভাল পায়, কিন্তু আৰ্থিকভাৱে দুৰ্বল তেওঁলোক। তাক গতিকে এখন গানৰ স্কুলত নামভৰ্তি কৰি দিব পৰা নাই। আমি অসমৰ ৰাইজক ক'ব খুজিছোঁ, আমাৰ অসমত হাজাৰ হাজাৰ সম্ভ্ৰান্ত পৰিয়াল আছে। গতিকে আপোনালোকে যদি কোনোবাই অকণমান সহায়ৰ হাত আগবঢ়ায়, তেতিয়া হয়তো সি অকল অসমেই নহয় সমগ্ৰ বিশ্ব জয় কৰিবলৈ সক্ষম হ'ব। খুৰী, আপুনি অসমৰ ৰাইজক কিবা ক'ব বিচাৰে নেকি? মই অসমৰ ৰাইজক এটাই অনুৰোধ কৰিম, এই দৰিদ্ৰ পৰিয়ালটো ল'ৰাটো যিটো আগ্ৰহ আছে গানৰ প্ৰতি, তাক যদি অসমবাসী ৰাইজে সহায় কৰে, তাৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। খুৰীয়েকৰ মন্তব্য যে অসমবাসী ৰাইজে সহায় কৰক, তেতিয়া ই আগবাঢ়ি যাব পাৰিব। সঁচাকৈ আৰ্থিকভাৱে দুৰ্বল তেওঁলোক। আকৌ কৈছোঁ, যদি এতিয়াও কোনো সম্ভ্ৰান্ত লোক বা কোনোৱে যদি আৰ্থিকভাৱে সহায় কৰিম বুলি ভাবিছে, অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক। আমাৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দি থোৱা আছে। আমাক সহযোগ কৰক আৰু তাক আমি আগবঢ়াই নিবৰ বাবে অকণমান প্ৰচেষ্টা কৰোঁ। খুৰী, আপোনাক আমাৰ চেনেলৰ পৰা ধন্যবাদ জনাইছোঁ। তোমাৰ পৰা এতিয়া আকৌ আমি গান শুনিব খুজিছোঁ। তুমি যিটোকে ভাল পোৱা সেইটোকে গোৱা। মোৰ আছিলে লোকৰে বনে কৰা, পিতায়ে পঢ়াইছিলে কৰিনো দিন হাজিৰা, নাছিলে ঘূৰে কাৰ, নাথাকিলে ধনৰ ভঁৰাল, মা দেউতা মৰমে আছিল মোৰে সাৰথি, গণেশগুৰিৰ বিস্ফোৰণে দুয়ক নিলে কাহি, মা অ মা কেলৈ কৰি গলি মোক ঘাট মাউৰা, মন নবহে ঘৰত মা তই নাথাকিলেই যে, পঢ়াৰ কথা ক'লেইচোন পিতাইলৈ মনত পৰে, পিতাই ৰাখা আছিল কৰিম চাকৰি, এদিন পকী হ'ব আমাৰ জুপুৰি, কনাকৈ বিধাতাই সহিব নোৱাৰিলে, যাৰ বাবে পাৰ কৰিছো নীৰৱে চুপি, মা অ মা কেলৈ কৰি গলি মোক ঘাট মাউৰা, কেলৈ কৰি গলি মোক ঘাট মাউৰা। ধন্যবাদ। দৰ্শকসকল, খুব কঠিন জীৱন সংগ্ৰাম কৰি এওঁলোক চলিবলগীয়া হৈছে। আপোনালোকক ক'লোৱে, তেওঁৰ মাক আৰু দেউতাক দুয়ো দিন হাজিৰা কৰিবলৈ গৈছে দুবেলা দুমুঠি ভাতৰ বাবে। ইয়াতকৈ আৰু হয়তো দুখৰ কথা একো হ'ব নোৱাৰে। যিসকলৰ প্ৰতিভা আছে, অকল ইয়াৰ বুলিয়ে নহয়, অসমৰ চুকে কোণে থকা প্ৰত্যেকজন কিশোৰ কিশোৰী, প্ৰত্যেকজন ব্যক্তিৰ যিসকলৰ প্ৰতিভা আছে, তেওঁলোক ওলাই আহক। আমাৰ নম্বৰ স্ক্ৰীণত দি থোৱা আছে, আমাক যোগাযোগ কৰক। আমি তেওঁলোকক উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকক এখন সুন্দৰ প্লেটফৰ্ম দিয়াৰ বাবে চেষ্টা কৰিও যাতে তেওঁলোক আগবাঢ়ি যাওক। সমগ্ৰ অসম নহয়, সমগ্ৰ গাঁও নহয়, সমগ্ৰ চৌপাশ নহয়, সমগ্ৰ বিশ্ব জিলিকক। তেওঁলোক জিলিকি উঠক অসমৰ একো একোজন সুগায়ক ৰূপে। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ এজন নতুন প্ৰতিভাৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় অসম। Sa re ga ma pa pa
ভালে